হে গাইজ আজিৰ ভিডিঅ'টো খুব ধামাকা হ'ব কি নহ'ব আপোনালোকে তামনেলখন চাই গম পাইছে চাগে আজি আমি বলবম যাম চ' এতিয়া আমি পানী তুলিব ওলাইছোঁ কেনেকৈ তুলিম সেইটো চাই থাকিব खत्म बहुत कष्ट पाइছোঁ আজি বলবম যোৱাৰ কাৰণে ফাৰ্ষ্ট টাইম হয় পানী চানী তুলি মেলি আহিলেগৈ আৰু পানী চানী তুলি মেলি এতিয়া আমি চিধা মন্দিৰত গৈছোঁগৈ আৰু কি হ'ব চাই থাকিম আৰু লাষ্টলৈকে ভাল লাগি গৈছে আজি হ' গাইজ বহুত কষ্টৰ মাজত আৰু ফূৰ্তিৰ মাজত আহি পালোঁগৈ আৰু ভাল লাগি গৈছে আহি পাই মেলি যে ধুনীয়াকৈ সেৱা চেৱা কৰিলোঁ সেৱা চেৱা কৰাৰ পাছত আৰু খিচিৰি খাব দিছে খিচিৰি খালোঁ খোৱা বোৱা একো অভাৱ নাই চ' গাইজ বাই বাই ইমানেই আছিলে হে গাইজ চ' যোৱাকালি আমি বহুত লেটকৈ আহিলোঁগৈ আৰু আজি ধামাকা ফাইনেলি এগাল পইচা আজি পাই গ'লোঁ বেয়া হেপী হৈছে ইমানগাল পইচা পোৱাৰ কাৰণে চ' গাইজ আমি যে হাজিৰা কৰিছিলোঁ সেইটো পইচা আনিলে সঁচা কথা ক'ব যাওঁ তেনে সেইটো পইচা আজি আমি পালোঁগৈ হাই গাইজ আকৌ এতিয়া ইভিনিং হৈছে আৰু ইভিনিং সময়তে আমি পাৰ্টি অলপ কৰিম বুলি ভাবিছোঁ চ' সৰু সুৰা পাৰ্টি কৰিম বহুত ধামাকা হ'ব এতিয়াও এনেকৈ খাম নহয় বহুত দিনৰ মূৰত আজি খাব ওলাইছোঁ গাইজ কি বুলি কওঁ তেনে কিচিং মিচিং বস্তু আৰু সেইবোৰ মানে পকৰি চকৰি बहुत तेज हो रहा है হেভি পাৰ্টি বয় পকৰিটো কিন্তু বহুত টেষ্টি দেই সৰু সুৰা পাৰ্টি কৰিম আমি চ' গাইজ চাব আৰু কেনেকৈ খাম কি কৰিম আমি খাবলৈ কি কি আনিছোঁ এইটো দেখাম এতিয়া চ' গাইজ সেয়া চাব পাৰে খোৱা বোৱা বস্তু ইমান গাল আমি শেষ কৰিব পাৰিম নে নোৱাৰিম নাজানো ট্ৰাই কৰি চাওঁ ন কিয় খাব নোৱাৰিম আৰু ঠাণ্ডা আনিছিলোঁ একদম কাৰেণ্ট চাৰেণ্ট নাই বুলি ফ্ৰিজত নথকাৰ কাৰণে দিছোঁ সেইটো নদীতে খাম ভাবিছিলোঁ কিন্তু গা ধুব মন নাই আৰু পানী বহুত কমকৈ আছে नहीं চাব পাৰে আজি ফুল ধামাকা হ'ব কি আছে মই নাজানো মানে খাই কম চ' গাইজ চাই থাকিব বহুত ভাল লাগিব আজি চিকেনৰ কাৰণে ভাই চ' গাইজ এতিয়া খাম পকৰি জানমনি কেনে কলা নান্দিকা যাব না হৰল ঐ ওলাবি পকৰিটো টেষ্টি আছে এইটো এটা বিভিন্ন ধৰণৰ বস্তু কি বিভিন্ন ধৰণৰ বস্তু ভালে লাগিছে কেহা মিঠাই এনেকুৱা মিক্স আছে আৰু ভালে আছে তাৰপিছত চাওমিনটো ট্ৰাই কৰি চাওঁ বঢ়িয়া বঢ়িয়া এইটো বোলে মালপোৱা বোলে अरे कहना क्या चाहते हो খাই চাম কি মালপোৱা বঢ়িয়া বঢ়িয়া চব বঢ়িয়া চবে খাইছে কেনেকুৱা লাগিছে টেষ্টি আছে না বঢ়িয়া বঢ়িয়া ৰ আজি পাৰ্টি একদম দেই এইটো আমাৰ আপুঙে আৰু মানে ন চিয়াৰ্ছ গাইজ খাই দিওঁ আজি ন গাইজ ভিডিঅ'টো ইমানেই আছিলে প্লিজ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই